এই গোটেইখনে ফুচকা খাইছে তাকে চাবলৈ আহিছোঁ ময়ো খাবলৈ আহিছোঁ ময়ো ভাগত পামনে ফালে আমি পিছফালে থাকোঁতে চবেই ফুচকা খাই আছে একদম অঁ ইহঁতে ফুচকা খাই ৰেডি হৈ আছে ৰেডি এইটো মাহী খোৱা দিয়া খুৱাই দিয়া ইয়াত আছিল দিয়া কাগজ এখিলা দিয়ক আহিলে আৰু আমাক খাবলৈ পাইছে খাই ল'লোঁ আৰু নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ ব্লগটি এনেকৈ আৰম্ভ কৰি দিছোঁ তো দিনটো কি কৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টি শেষলৈকে চাই থাকক হেল্ল' এয়া হাতত কেঁচি ফণি আৰু এফালে এয়া চুলি তুলি মেলি বহি আছে আইনা মানে মই এতিয়া কাটিম চুলি বাক অকণমান কাটি দিওঁ তাই বৰ চুটি কৰিব মন গৈছে বোলে চ' অকণমান কাটি দিওঁ এয়া তাইৰ চুলিখিনি ইমানটো দীঘল হৈ আছে বহুত দীঘলে হৈ আছে কিন্তু তলৰখিনি অকণমান পাতলা পাতলা হৈ গৈছে এয়া সেইকাৰণে ভাবিছোঁ ইমানটোমানকৈ কাটি দিওঁ পিছফালৰখিনি চুটি কৰি কাটি দিলোঁ এতিয়া বোলে তাইক অলপমান সেইফালে এইবোৰো কাটি দিব লাগে বেবি কাট কৰি দিওঁ তাইক আগফালৰখিনি বেছি হেৰি নকৰিবি দেই হাঁহি মোক বোলে বহুত ধুনীয়া বনাই দিলে বোলে ঘৰ যাব লাগিব মই ইমানটোত যে কাটি ইমানটোত কাটি বেয়া কৰিলে মাক গাবি তই হাই গাইছ এই মোবাইলটো লচোন কৰিবা এইফালে হাঁ এইডোখৰলৈ হাঁ তেতিয়া ওলাবা সঁচাকৈ ভিডিঅ' মছলা বেয়া নকওঁ দেই কাটি হৈ গ'ল এয়া মানে বেছিকৈ নাই কটা তাই আকৌ মোক গাল পে আছে যে এয়া অলপ অলপ কাটি কাটি দিছোঁ আৰু ইয়াত কি হৈছে নাজানো আৰু পিছফালটো দেখাই দে এবাৰ দেখাই দিছোঁ এয়া সমান কৰি চুটি কৰি কাটি দিছোঁ আৰু ইমানখিনিও আছিলে মানে দীঘল আছিলে তো মই এয়া সমান কৰিবলৈনো পাৰ্লাৰ যাবলৈ কিয় দৰকাৰ ন মই নিজেই পাৰিম সমান কৰি লৈ জাষ্ট কেঁচিখনে ফুচকৈ কাটি দিলেই হৈ যায় তো এয়া পিছফালে এয়া কাটি দিলোঁ আৰু আগফালৰখিনি নেদেখা মই আগফালৰখিনি মই হৈ গ'ল আমাৰ চুলি কটা হৈ গ'ল চুলি তুলি কাটি একেবাৰে আজৰি হ'লোঁ আৰু এতিয়া ভাতৰ লগত খাবৰ বাবে অলপমান ঔষধি হেল্থি কিবা এটা চব্জি বনাওঁ বুলি ভাবিছোঁ তাকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ ঘৰতে শ'ল মাছ আনি থোৱা আছে তাকে মানিমুনি ভেদাইলতা নৰসিংহ এইবোৰ সকলোৰে লগতে আজি বনাই খাওঁ তাকে অকণমান বনাওঁগৈ এতিয়া গোটেইকেইটা দি দিলে ভাল হ'ব ভেদাইলতা নৰসিংহ কিমান উপকাৰীটো সেইবোৰ সকলোৱে জানে আৰু পেটৰ কাৰণে স্কিনৰ কাৰণে কিবা কাৰণে কিমান ধুনীয়া বস্তু ভাল বস্তু হেল্ডি বস্তু সকলোৱে জানে আৰু খাবও লাগে সকলোৱে তেনেকৈ খাই বহুতে খায়ো বাৰু আমিনো কেনেকৈ বনাওঁ তাকে দেখাওঁ বহুতেতো বনাই খায়েই তাকে এতিয়া বনাওঁগৈ ব'লক এয়া শ'ল মাছখিনি এইখিনি এতিয়া ভালদৰে ধুই ল'লোঁ আৰু এতিয়া ইয়াতে নিমখ হালধি দি এইখিনি ফ্ৰাই কৰি লওঁ প্ৰথমে এয়া মানিমুনিৰ পাত আৰু শিপা দুয়োটাই যিহেতু স্বাস্থ্যৰ বাবে উপকাৰী হয় সেইকাৰণে পাত আৰু শিপা দুয়োটাই লোৱা হৈছে লগতে এয়া মচন্দৰী আৰু ভেদাইলতাও অলপমান দি দিয়া হৈছে এতিয়া গোটেইখিনি ভালদৰে মিক্সিত পিচি লওঁ এয়া মানিমুনিখিনি পিচি ল'লোঁ এইফালে এয়া জালুক আদা নহৰু খুন্দা আৰু গোটা জিৰা আলু বইল কৰি লৈছোঁ অলপমান হাতেৰে এনেই ভাঙি লৈছোঁ এইফালে পিঁয়াজ জলকীয়া এতিয়া তেল গৰম হ'লত গোটা জিৰা কেইটামান ফুটাই লৈছোঁ এইফালে আদা নহৰুখিনি দি দিয়া হৈছে মছলাখিনি ভালদৰে ফ্ৰাই হ'লত আলুখিনি দি দিছোঁ নিমখ সোৱাদ অনুযায়ী দিলেই হ'ল আলুখিনি ভাজ খালতে এইখিনি দি দিয়া হৈছে এতিয়া এইটো আখলি পিনে অকণমান পানী দি দিয়া হৈছে
এতিয়া অলপমান উতলোতেনেই মাছ কেইপিচ দি দিয়া হৈছে। এতিয়া ভালদৰে উতলাহিবলৈ দিম যাতে মাছৰ ৰসখিনি চব্জিটোত মিহলি যায়। এতিয়া ঢাকি পিনে অকণমান সময় উতলাই থাকিম। এয়া আমাৰ আজি মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া নমাই দিম আৰু জুইৰ পৰা। তাৰপাছত গৰমে গৰমে বাঢ়ি পিনে খোৱাৰহে জুতি আৰু। আপোনালোকে চাগে সকলোৱে খাইছেই আৰু যিসকলে খোৱা নাই খাই চাব, বহুত ধুনীয়া লাগে। আৰু যোনে যোনে খাইছেতো তেওঁলোকে গম পায়েই আৰু কিমান ধুনীয়া লাগে। এতিয়া আমি যাবলৈ লৈছোঁ বিহু চাবলৈ। ঘৰতে ওচৰতে মানে বহাগী মেলা এখন আছে, আৱাজ শুনি আছোঁ মাইকৰ পূৰা ডাঙৰ ডাঙৰকৈ ঢোল চোল পূৰা শুনি আছোঁ। চ' যাওঁ যাওঁ লাগিছে, নাযাওঁ বুলি ভাবিছিলোঁ যদিও এহেঁতি আছে। এইফালে আমাৰ এয়া পচৌ আছে, ওলোৱাচোন পচৌ। এয়া বিহু নাচনীয়ে হৈ গৈছে আৰু এয়া তাকে এতিয়া তালৈকে যাবলৈ লৈছোঁ। গৈ পাই পিনে দেখাম দেই। অঁ দেখাম দেই, আমাৰ মানে দেৰি হৈছে। এয়া গ'লেই আমি গৈ থাকোঁ। পাই গ'লোহি, এয়া গৈ আছোঁ আৰু আমাৰ পচৌ এয়া নাচি নাচি গৈছে। ৰাস্তাৰ পৰাই চাব পাৰিছে, ভাল ধেৰ মানুহ আহিছে। আমি এতিয়া চাই আছোঁ, ময়ো নাচিম চাগে নেক্সট বাৰ। নেক্সট বাৰ তুমিও নাচিবা দেই, ভাল লাগিছে। এতিয়া আমি বহি পেলাই ধুনীয়াকৈ চকীও পাই গ'লোঁ। তো গোটেই ৰাতিটো দিলে ৰাতিটোও চাব পাৰিম আৰু, হয় বাৰু। কিন্তু থিয় হৈ থাকিলে একদম ভৰি চৰি বিষাই যায়। তো আমি এতিয়া ধুনীয়াকৈ চকী টকী পাই ল'লোঁ। ৰাতি এতিয়া ঘৰলৈ গৈ আছোঁ। বহুত টাইম চালোঁ, এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। একদম গাড়ীখনে পূৰা ভৰ্তি দিলে দেই ঘপকৈ, আকৌ আন্ধাৰ। এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া আন্ধাৰ মুন্ধাৰ কি দেখিছে নাজানো আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিছোঁ। বাই 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 বাই, গুড নাইট।